হেল্ল' বন্ধুসকল, কি খবৰ? মই মনোজ আৰু আপোনালোকে চাই আছে দি মডাৰ্ণ মাইণ্ড ইউটিউব চেনেল। আজিৰ ভিডিঅ'টো 5টা জালৰ বিষয়ে মই ক'ব আহিছোঁ, যোনটো আমাৰ যোনবোৰ 20 বছৰৰ পৰা ওপৰৰ ল'ৰা হয়, 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত, তেওঁলোক বহুত বেয়াকৈ এইটো জালত ফচি থাকে। জালটোত মানে এনেকুৱাকৈ ফচি থাকে, যেনেকৈ সিহঁতৰ 90% মানে কি তেওঁলোকে ভুল ৰাস্তা চিলেক্ট কৰে, আৰু 79% ছেভিং কৰিব নোৱাৰে, 87% ৰিলেশ্যনশ্বিপত ডিপ্ৰেশ্যনত গুচি গৈছে, আৰু হাৰ্ট এটেকো আজিকালি সংখ্যা বাঢ়ি গৈছে। ঠিক আছে, 1 নম্বৰটো হৈছে ৰিলেশ্যনশ্বিপ। তাতে 1 নম্বৰ ৰিলেশ্যনশ্বিপ বুলি ক'লে প্ৰথমে যে ৰিলেশ্যনশ্বিপটোৱে চবেই হয়, চবেই মানে 20 বছৰৰ পৰা 17-18 পাৰ হৈ যোৱাৰ পিছত 20 বছৰ পিছত চবেই এটা ভাবে যে কোনোবাটো হ'ব লাগে লাইফত, কোনোবাটো হ'ব লাগে, সেইটো চিষ্টেম মানে কোনোবাটো হ'ব লাগে বুলি কৈ মানে ৰিলেশ্যনশ্বিপত যাব। ৰিলেশ্যনশ্বিপত যাই পাৰ্টনাৰ ভাল নাপায়, পাৰ্টনাৰ যদি ঠিক থাকে তেতিয়া বাৰু ঠিকে আছে, যদি পাৰ্টনাৰ যদি ঠিক নহয় তেতিয়াহ'লে লাহে লাহে তেওঁ ডিপ্ৰেশ্যনত গুচি যায়। যদি তেওঁ ওৱান চাইড লাভ হয় তাৰপিছত তেতিয়াতো আৰু ডিপ্ৰেশ্যনত গুচি যায়। আৰু যদি পাৰ্টনাৰ ভালো হয়, ৰিলেশ্যনশ্বিপটো এনেকুৱা গৈ থাকিব, আগবাঢ়ি গৈ থাকিব, লাহে লাহে ব্লক আনব্লক সেইবোৰ আৰম্ভণি হৈ এনেকৈ এটা বহুত বেয়াকৈ লুপ এটাত ফচি যায়, যোনটো জাল বুলি কোৱা হয়। সেইটো হৈছে 1 নম্বৰ। 2 নম্বৰটো হৈছে 20 বছৰ বয়সৰ ল'ৰা ছোৱালীবিলাকৰ বিশেষকৈ হোৱাট নেক্সট হয় নৱপ্ৰজন্মবোৰৰ। হোৱাট নেক্সট মানে কি, সিহঁতে মানে বহুত ভুল কেৰিয়াৰ চিলেক্ট কৰাৰ নিচিনা লাগে। সিহঁতে নিজকে ভাবে আমি ভুল কেৰিয়াৰ চিলেক্ট কৰি ল'লোঁ। মানে কি, এতিয়া কিছুমানে ধৰি লওক এজেগাত জব পালে, জব পাই কৰি কেইদিনমান কৰাৰ পিছতে কামটো ভাল লগা নাই, মই জীৱনত বহুত ভুল কাম কৰিলোঁ, এইটো মোৰ চিলেক্ট কৰিব নালাগিছিল, এইটো কৰিব নালাগিছিল। জবটো হোৱাৰ পিছত কেতিয়া মানে কি কাম কৰিব মন নাযায়, আৰু সেনেকুৱা হৈ যায় মানে কেইদিনমানৰ পিছতে। তাৰপিছত আৰু এটা হৈছে লেভেল মেইনটেইন কৰা। 3 নম্বৰটো হৈছে লেভেল মেইনটেইন কৰা, এটিটিউড ৰখাটো। সিহঁতে মানে কি লেভেল মেইনটেইন কৰা, যোনটো হৈছে যেতিয়া 20ৰ ওপৰৰ ল'ৰা বা ছোৱালীখিনিয়ে যেতিয়া নতুনকৈ তেওঁলোকে চেলেৰি পায়, দৰমহাটো যেতিয়া পাব প্ৰথম তেওঁলোকে বহুত খৰচ কৰি দিয়ে সেইবোৰ চেলেৰিবোৰ। মাহৰ শেষৰ ফালে পইচা জমা নাথাকে, আৰু তেওঁলোকে প্ৰথম দৰমহা পোৱাৰ লগতে মাকৰ বাপেকৰ চবৰে বাবে এনেকৈ এইবোৰ বেয়া নহয় কিনাটো, কিন্তু তেওঁলোকে মানে কি জীৱনটো মানে এনেকুৱাকৈ উপভোগ কৰিব বিচাৰে, জানো দৰমহাটো পোৱাৰ পিছতে জানো মই নেক্সট এটা লেভেলত গুচি যোৱা নিচিনা যায়। আৰু সেইটা মানে লেভেল মেইনটেইন, এটিটিউড মেইনটেইন কৰিব বিচাৰে, আৰু এনেকৈ পইচাটো কি ছেভিং কৰিব নোৱাৰে, এটা লুপত ফচি যায়। আৰু তেওঁলোক নতুন কেমেৰা কিনা, মোবাইল কিনা, আৰু এনেকৈ কিনি পইচাবোৰ ছেভিং কৰিব নোৱাৰে, এটা লুপত ফচি যায়। সেইটোতে 3 নম্বৰ জাল। আৰু 4 নম্বৰটো হৈছে মানে তেওঁলোকে যেতিয়া কলেজ যাব, প্ৰথমে কলেজ যোৱাৰ পিছত তেওঁলোকে কি কৰে, নিজকে কুল বনিবৰ কাৰণে বিচাৰে। কুল বনিবৰ কাৰণে তেওঁলোকে বহুত কিবাকিনি হেৰি কৰে, আৰু নিজকে মানে কিছুমানে যদি কোনোবাই যদি কয় তুমি ভাল লগা নাই, তেন্তেহ'লে মানে কেতিয়া গোটেই দিনটো ডিপ্ৰেশ্যনত থাকে, কিবাকিনি এমাহলৈকে। আৰু কোনোবাই যদি ভাল লাগে বুলি কয় তেন্তেহ'লে মানে কি তেওঁলোকে এসপ্তাহলৈকে পাহৰিব নোৱাৰে। কোনোবাই যদি সেইটো মানে এনেকুৱা মানে এটা কেতিয়া লুপত ফচি যায়, আৰু সেই ডিপ্ৰেশ্যনত গুচি যায়। ক'ৰবাত যাবৰ কাৰণে, পাৰ্টিত যাবৰ কাৰণে তেওঁলোকৰ ড্ৰেছ নাথাকে, নে মোৰ কি পিন্ধি যাম, কি কৰিম, কি কৰিব, মই দেখিব ভাল নহয়, মোৰ পাৰ্টনাৰ নাপাম নেকি, ভাল পাৰ্টনাৰ, এনেকুৱা এটা লুপত ফচি যায়, যোনটো হৰমন ডিচেবুলেশ্যন বুলি কিবা এটা বুলি কয়। ঠিক আছে, তাৰপিছত 5 নম্বৰটো হৈছে তেওঁলোকে যেতিয়া 20 বছৰ পাৰ হৈ যায়, এটা ফ্ৰীডমত আহি যায়, নিজে নিজৰ কথা ভাবিব তেওঁলোকে আৰম্ভ কৰে। নিজে এটা চেলেৰি ক্ৰিয়েট কৰিব পৰা হ'ব, যেতিয়া নিজে এটা জব কৰিব পৰা হ'ব, তেওঁলোকক ঘৰৰ পৰা পূৰা ফ্ৰীডম দি দিয়ে ফলত তেওঁলোকে ডিপ্ৰেশ্যনত গুচি যোৱা মেইন কথাটো হৈছে ঘপককৈ যেতিয়া ফ্ৰীডম পায়, তেন্তে কথাবোৰ কাৰোকো শ্বেয়াৰ কৰিব নোৱাৰে। ল'ৰা বা ছোৱালীজনীয়ে লগতে মানে কি কান্দিব নোৱাৰে, আৰু হেৰি কৰিব নোৱাৰে, কথাবোৰ কাকো শ্বেয়াৰ কৰিব নোৱাৰাৰ ফলত তেওঁলোকে এনেকুৱা এটা লুপত ফচি যায়, যোনটো লুপত মানে কি পিছত লাহে লাহে যায়গৈ জবটো ভাল নলগা হৈ যায়। এনেকৈ বহুতো যায়গৈ ফ্ৰীডম হ'লে মানে কি এটা যেনেকৈ কোৱা হয় যে এটা শক্তিৰ লগত বহুতো দায়িত্ব আহে, সেই নিচিনা মানে ফ্ৰীডম অহাৰ লগতে বহুতো আহি যায় কিবাকিনি, মই বুজাবৰ কাৰণে পৰা নাই, চৰি। নিজে নিজৰ কথা ভাবিব লগাৰ ফলত তেওঁলোকে ডিপ্ৰেশ্যনত গুচি যায়। ঠিক আছে, আৰু তাৰ এটাই চলিউশ্যন মই কওঁ যে এই 5টা ষ্টেপত নফচিবৰ কাৰণে তোমাক এটা চলিউশ্যন দিছোঁ। তুমি চকুটো মুদি কৰি তুমি ভাবা যে মই 30 বছৰ পিছত, তোমাৰ বয়স ধৰি লোৱা 30ৰ পৰা ওপৰত বয়স ধৰি লোৱা, তুমি ভাবা যে মই 30 বছৰ পিছত মই নিজকে কেনেকুৱা দেখিম, মই কেনেকুৱা দেখিব বিচাৰোঁ, মই নিজে কেনেকৈ দেখিব বিচাৰোঁ, এটা নিজেই ভাবা। আৰু তুমি কি ভাবা তেতিয়াহ'লে কমেণ্টত জনাবা। আৰু সেইটো হ'বৰ কাৰণে তুমি কি কৰিব লাগিব এতিয়াৰ পৰাই তুমি হেৰি কৰা। আৰু
ডিচিপ্লিনটো মেইনটেইন কৰা, ডিচিপ্লিনটো চব হয় আৰু ডিচিপ্লিনটো মেইনটেইন কৰা, টাইমটো মেইনটেইন কৰা। টাইম মেনেজমেণ্টৰ কাৰণে মই ভিডিঅ' বনাই ৰাখিছোঁ, ভিডিঅ'টো ডিছক্ৰিপশ্যনত লিংকটো পাই যাব, চাই ল'বা। আজিলৈ ইমানে আছিলে। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টো কৰিব। ঠিক আছে, নমস্কাৰ।